নমস্কাৰ বাতৰিৰ মাজলৈ স্বাগতম জনাইছোঁ। খেলো ইণ্ডিয়ালৈ প্ৰধানমন্ত্ৰী মোদী আহিলে প্ৰতিবাদৰ সন্মুখীন হ'ব আছুৰ। 10ৰ পৰা 22 জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া। খেলো ইণ্ডিয়া কাৰ্যসূচীলৈ আহিব পাৰে প্ৰধানমন্ত্ৰী মোদী। আমি পুনৰবাৰ জনাইছোঁ, খেলো ইণ্ডিয়ালৈ প্ৰধানমন্ত্ৰী মোদী আহিলে প্ৰতিবাদ সন্মুখীন হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ। এই মুহূৰ্তত জনাইছোঁ বিশেষ প্ৰতিবেদন। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, কাহ জাপি দি প্ৰধানমন্ত্ৰী প্ৰথমবাৰলৈ অসমত আহিব। এইদৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই মন্তব্য কৰিছে। গতিকে প্ৰতিবাদ হ'বই। খেলো ইণ্ডিয়া আৰু 5 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া T20 ক্ৰিকেট মেচৰ ওপৰত আমি চকু ৰাখিম, এইদৰে মন্তব্য কৰিছে সমুজ্জ্বল ভট্টাচাৰ্যই। আমি পুনৰবাৰ জনাইছোঁ, খেলো ইণ্ডিয়ালৈ প্ৰধানমন্ত্ৰী মোদী আহিলে প্ৰতিবাদৰ সন্মুখীন হ'ব আছুৰ। এইমতে আমি জনাইছোঁ প্ৰতিবেদন। খেলো ইণ্ডিয়ালৈ প্ৰধানমন্ত্ৰী মোদী আহিলে প্ৰতিবাদ সন্মুখীন হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ। এনেদৰে এতিয়া আহ্বান জনাইছে।